চাওক এয়া চাওক আমাৰ প্ৰকাশ ঠাকুৰীয়াই আমাৰ এতিয়া ক্লাইম্বিং কৰি আছে, পাহাৰ বগাই আছে। তেওঁ ইতিমধ্যে বহু দূৰ গৈছে, যাই যাই আৰু শেষ কৰিবলৈ তেওঁ মন্দিৰত পাই যাব। তাই অশেষ কষ্টৰে তেওঁ যাই আছে পাহাৰলৈ। আৰু এজন আমাৰ লগৰে উঠিব চেষ্টা কৰিছে বিপদৰ আমাৰ প্ৰকাশ ঠাকুৰীয়াই আমাৰ সঞ্জীৱ বস্তু লাহে লাহে চেষ্টা কৰি আছে। আমাৰ সঞ্জীৱ বস্তু কিছু দূৰ গ'লে পাই যাব তেওঁৰ মন্দিৰ। এইটো কথা আজি সঁচা হৈ গ'ল যে চেষ্টাৰ সৈতে কোনো কামেই নাই, চেষ্টা কৰিলে সকলো বস্তু পোৱা যায়। আজি তেওঁলোকৰ মুখত যিটো হাঁহি দেখা গৈছে সেইটো হাঁহি দেখিবলৈ মই আজি বহুত দিনৰ পৰা চাওক কেনেদৰে হাঁহি আছে। দুইজনৰে আজি মুখত আনন্দ দেখি সঁচাই মই আপ্লুত হৈছোঁ। তেওঁলোকৰ এই হাঁহিটো চাবলৈ মই বহুত দিনৰ পৰা ৰাস্তা আছিলোঁ। এতিয়া তেওঁলোকে আকৌ পাহাৰৰ পৰা নিচি আহিব। ঠিক আছে ये ईद भाई, ये ईद आ जाओ भाई, आप लोगों का क्वाइट पूरा हो गया। ठीक है भाई।